হে এভৰিৱান, মোৰ এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি দুপৰীয়াৰ ভাত সাজ বৰ জুতি লগাকৈ খালোঁ জানেনে। মাছ ৰাখিছিলোঁ, ভকুৱা মাছ, তাকে মই নিমখ হালধি সানি ধুনীয়াকৈ সানি ল'লোঁ মাছখিনি। তাৰপিছত মই ইয়াতে এটা পেষ্ট বনাই লৈছিলোঁ। মগজ, বেহাৰ আৰু কেইটামান ৰঙালাওৰ গুটিও আছে। ৰঙালাওৰ গুটিখিনি আমি ঘৰতে কৰি লৈছোঁ বাৰু। এইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। পেষ্টটো মই এটা টিফিন বাতিত উলিয়াইছোঁ, কাৰণ টিফিনটো আজি কুকাৰতে দিম, ভাপত দিম যিহেতু। তাতে অকণমান নিমখ হালধি সানি পেলাই মই ধুনীয়াকৈ পেষ্টখিনি সানি ল'লোঁ। লগতে অলপ কেঁচা মিঠাতেল দি দিলোঁ। মিঠাতেলটো অকণমান বেছিয়ে হ'ল বাৰু, আপোনালোকে যদি কমাই খায় কমায়ো দিব পাৰে। তাৰপিছতে মিঠাতেলখিনি দিয়াৰ পিছত ইয়াতে দি দিলোঁ আজি সানি থৈ দিয়া মাছখিনি। এনেদৰে এপিচ এপিচ মাছ, প্ৰায় 4 পিচ মাছ দিলোঁ, কাৰণ আমি 4জন মানুহ আৰু সৰু পোৱালি এটা আছে, সি বাৰু এনেকুৱা ভাপত দিয়া মাছবিলাক খাই ভাল নাপায়। আৰু তাৰ ওপৰত জলকীয়া 4টা এনেকৈ কাটি ধুনীয়াকৈ সজাই দিলোঁ। আৰু যিহেতু এয়া ধনিয়া নাছিলে, আমাৰ ঘৰতে মান ধনিয়া পাত আছে, মান ধনিয়া দি পেলাই ধুনীয়াকৈ টিফিনটো লগাই কুকাৰত এডাল ষ্টেণ্ড দি দিলোঁ। দি পেলাই তাতে অকণমান পানী দি ধুনীয়াকৈ হুইচেল মাৰিবলৈ কুকাৰটো গেছত বহাই দিলোঁ। আৰু 4-5টা হুইচেল মৰাৰ পিছত হৈ গ'ল মোৰ মাছখিনি। আৰু এইখিনি আজি দুপৰীয়াৰ চাটনিৰ কাৰণে লৈছিলোঁ। এতিয়া মোৰ মাছখিনি হৈ গ'ল, আপোনালোকে চাব পাৰে মাছটো খুব ধুনীয়াকৈ সিজি গৈছে। আৰু ইয়াত মোৰ আজি ভাতৰ থালিখন। মাছখিনি কিন্তু দেখাত ভালেই হৈছে, এতিয়া খাই চাওঁ বাৰু কেনেকুৱা হৈছে। এইখনেই হৈছে আজি মোৰ ভাতৰ থালি। খাবলৈ কিন্তু ইমান বেয়া হোৱা নাই, জুতি লগাই হৈছে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। বাই।